নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জাকাৰিয়া আহমেদ আৰু আপোনালোকে চাইছে টেকনিকেল এছাইনমেণ্ট। গতিকে স্বাগতম জনাইছোঁ মোৰ চেনেলত। আৰু চেনেলটো নতুন ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ইনষ্টাগ্ৰামৰ পাছৱৰ্ড আপোনালোকে কেনেকৈ চেঞ্জ কৰিব সেইটোৰ বিষয়ে আলোচনা কৰিম একেবাৰে। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব, বহুত ইণ্টাৰেষ্টিং হ'ব আৰু স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে বুজি নাপাব। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, প্ৰথমে আপোনালোকে কি কৰিব, আপোনালোকে ইনষ্টাগ্ৰাম এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে কি কৰিব, অ'পেন কৰাৰ পিছত পাছৱৰ্ডটো চেঞ্জ কৰাৰ কাৰণে চিম্পল আপোনালোকে কি কৰিব, আপোনাৰ যিটো প্ৰফাইলত আপোনালোকে কি কৰি দিব, ক্লিক কৰি দিব। আপোনালোকে প্ৰফাইলত ক্লিক কৰি দিব। প্ৰফাইলত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে জাষ্ট কি কৰিব, ইয়াত 3 লাইন আপোনালোকে দেখা পাইছে। 3 লাইনত আপোনালোকে ক্লিক কৰি দিব। 3 লাইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে বহুতকেইটা অপশ্যন দেখা পাইছে। ছেটিংছত চিম্পল ছেটিংছত আপোনালোকে কি কৰি দিব, ক্লিক কৰি দিব। ছেটিঙত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত বহুতকেইটা অপশ্যন দেখা পাইছে। ফ'ল' এণ্ড ইনভাইট ফ্ৰেণ্ডছ, ন'টিফিকেশ্যন, ক্ৰিয়েটৰ, বহুতকেইটা দেখা পাইছে। গতিকে আমি পাছৱৰ্ড চেঞ্জ কৰিম। গতিকে পাছৱৰ্ড চেঞ্জ কৰাৰ কাৰণে আপোনালোকে চিম্পল কি কৰিব, ইয়াত আপোনালোকে দেখা পাইছে ছিকিউৰিটি। ছিকিউৰিটিত আপোনালোকে ক্লিক কৰিব। ছিকিউৰিটিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, পাছৱৰ্ডত আপোনালোকে ক্লিক কৰি দিব। পাছৱৰ্ডত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে যে কাৰেণ্ট পাছৱৰ্ড। কাৰেণ্ট মানে আপোনাৰ যিটো বৰ্তমান আপোনাৰ মোবাইলত যিটো চলি আছে, আপোনাৰ যিটো বৰ্তমানৰ আপোনাৰ যিটো পাছৱৰ্ড, সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব। ফিল কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে দেখা পাইছে যে নিউ পাছৱৰ্ড। নিউ পাছৱৰ্ড আপোনালোকে নতুন যদি কিবা পাছৱৰ্ড দিব বিচাৰে, সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰ পাছত আপোনালোকে সেই পাছৱৰ্ড আকৌ ইয়াত নিউ পাছৱৰ্ড এগেইন। গতিকে এই 2 নম্বৰটোত যিটো এক্সাম্পল হিচাপে লৈ লওঁ, 1 2 3 4 5 6, গতিকে 6 যে আপুনি দিলে এইটো আপোনাৰ নতুন পাছৱৰ্ড। গতিকে এই পাছৱৰ্ডটো ইয়াত আকৌ দিব লাগিব যে নিউ পাছৱৰ্ড এগেইন। এইটো দিয়াৰ পিছত আপোনালোকে কি কৰিব, জাষ্ট ৰাইটত আপোনালোকে ক্লিক কৰি দিব। ৰাইট চাইডত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো পাছৱৰ্ড, সেই পাছৱৰ্ডটো চেঞ্জ হৈ যাব। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো নতুনকৈ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। থেংক ইউ।